আমি প্রতি বছরে হায়ার সেকেন্ডারিত উত্তীর্ণ কৃতিত্বৰে উত্তীর্ণ ছাত্ৰ ছাত্ৰীসকলক আমি স্কুটি দি আহিছিলোঁ আৰু এইবেলিও তাৰ কাৰণে আজি আমাৰ এপ্ৰুভেল দিছে যে এইবেলিও আগৰবাৰৰ দৰে হায়াৰ সেকেন্ডারিত যিসকল ছোৱালীয়ে 60% এণ্ড এবভ পাব 60% বা তাতকৈ বেছি নম্বৰ পাব তেওঁলোকক স্কুটি দিয়াৰ আৰু লৰাৰ ক্ষেত্ৰত যোনে 75% বা তাতকৈ ওপৰৰ মাৰ্কছ পাব তেওঁলোকক স্কুটি দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে তাৰ লগে লগে অসম কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে অহা বছৰৰ পৰা যাতে ছাত্ৰ ছাত্ৰীৰ মানদণ্ড আৰু ভাল হয় আৰু তেওঁলোকে বেছি প্ৰতিযোগিতাত নামে হেতু লক্ষ্য ৰাখি অহা বছৰৰ পৰা 75ৰ এবভত ছাত্ৰই হওক বা ছাত্ৰীয়ে হওক লৰাই হওক বা ছোৱালীয়ে হওক সকলোকে 75ৰ এবভতে দিব এই বছৰ কিন্তু 60% গাৰ্লছ এণ্ড 70% বয়জৰ ক্ষেত্ৰত থাকিব কিন্তু অহা বছৰৰ পৰা এই লৰা আৰু ছোৱালী সকলোৰে ক্ষেত্ৰতে 75% মানে ধৰা হ'ব যে 75%ৰ এণ্ড এবভকে দিয়া হ'ব স্কুটি 75 অহা বছৰৰ পৰা এই বছৰ ছাত্ৰীসকলৰ কাৰণে 60% আগতে যেনেকৈ আছিলে আৰু লৰাৰ কাৰণে 75% আৰু এবভ হায়াৰ সেকেন্ডাৰী কিন্তু অহা বছৰৰ পৰা আমি এটা লৈছোঁ যে অহা বছৰ ছাত্ৰ আৰু ছাত্ৰী সমানে হ'ব অহা বছৰলৈ তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ চৰকাৰে এইবেলি প্ৰায় টোটেল 3,78,000 3,78,000 ল'ৰা ছোৱালীক ক্লাছ 9ৰ ল'ৰা ছোৱালীক এইবাৰ চাইকেল দিয়াৰ সিদ্ধান্ত লৈছে যাৰ কাৰণে অসম চৰকাৰৰ কেবিনেটে আজি 167.94 প্ৰায় 168 কোটি টকা অনুমোদন কৰিছে এই ধনেৰে আমাৰ 3,78,000 ছাত্ৰ ছাত্ৰীক ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীক আমি বাইচাইকেল দিয়াৰ ব্যৱস্থা কৰিছোঁ যি বাইচাইকেল থকাৰ কাৰণে বহু দূৰৰ ছাত্ৰ ছাত্ৰীৰ অসুবিধা হয় কেতিয়াবা স্কুলত পাবৰ কাৰণে অসুবিধা অন্তত সেই কথাটো লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ যাতে শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি হয় বিভিন্ন ইণ্টাৰিয়ৰ ঠাইৰ পৰা আহি সময়মতে স্কুলত উপস্থিত হ'ব পাৰে এই কথাবিলাকৰ লক্ষ্য ৰাখি ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীক 3,78,000 ছাত্ৰ ছাত্ৰীক একেলগে এই বছৰ চাইকেল দিয়াৰ সিদ্ধান্ত লোৱা হৈছে 9